হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো ভাল। আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। মাজতে 1 জানুৱাৰীত যেতিয়া বাহঁতৰ ঘৰলৈ গৈছিলোঁ, তেতিয়া বায়ে ভাগিনজনী পাৰফৰ্মেঞ্চ চাবলৈ আমাক লগ ধৰিছিলে। ভিডিঅ'তে গম পাইছিলে। তো আজি আছে আমাৰ ভাগিনজনী পাৰফৰ্মেঞ্চ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে ষ্টাৰ্ট কৰোঁ। মেমৰিজ হিচাপে ইউটিউবতে সাঁচি ৰাখিব পৰা যাব। সেইকাৰণে ভাবিছোঁ বাহঁতৰ ঘৰলৈ যোৱাৰ আগৰ পৰাই এটা ভিডিঅ' আৰম্ভ কৰি দিওঁ। আৰু এতিয়া দিনতে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। দুপৰীয়া বাহঁতৰ ঘৰতে ভাত খোৱাকৈ মাতিছে। তো আমি প্ৰথমতে বাহঁতৰ ঘৰলৈ যাম, তাৰপাছত ভাগিনজনী স্কুলত যাম, মানে স্কুলৰ প্ৰগ্ৰেম আছে। তাৰপাছত তাত গৈ মেলি দেখাম যে তাই কি গানত ডান্স কৰিব, সিহঁতৰ ড্ৰেছ কি, এইবোৰ চব গৈ মেলি মই দেখাম। কিন্তু যোৱাৰ আগতে ভাবিছোঁ যে ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এইকেইদিনতে আৰু এটা প্লেন আছে। আমি মাজতে কৈছিলোঁ যে আমি পিকনিক যাম। তো আমাৰ পিকনিকৰো যা যোগাৰ চলি আছে। আজি হ'ল শনিবাৰ, তাই স্কুলত প্ৰগ্ৰেম আছে। তাৰপাছত পিছদিনা মানে দেওবাৰে আমাৰ পিকনিক আছে। তো পিকনিক আমাৰ ঘৰৰ সেইফালেই যোৱা হ'ব, মানে মাহঁতৰ ঘৰৰ ফালে দিয়ে যোৱা হ'ব। তো আহোঁতে মানে মই থাকি দিম মাহঁতৰ ঘৰত। কাৰণে আজি যিহেতু ফাংচন চাই আহি কিমান টাইম হয় ঠিক নাই, সেইকাৰণে মই বেগ পেক কৰি আছোঁ। কাৰণ কালিলৈ পিকনিক যাম, ৰাতিপুৱাও সময় নহ'ব। আজি সন্ধিয়া কিমান টাইমত পাৰফৰ্মেঞ্চ চাই ঘূৰি আহোঁ সেইটোও ঠিক নাই। সেইকাৰণে মই আগবেলাতে মানে বেগ পেক কৰি আছোঁ আৰু ঘৰলৈ যাবলৈ। কালিলৈ পিকনিকৰ পৰা আহি পেলাই মানে মাহঁতৰ ঘৰতে নামি দিম, মই ইয়ালৈ নাহোঁ আৰু। তো এতিয়া আপোনালোকক দেখাওঁ যে বোলো মই কি কৰি আছোঁ। প্ৰথমতে এয়া মই কাপোৰ পেক কৰি আছোঁ। এইবাৰ দুদিনমান থাকাকৈ যাম, সেইকাৰণে একদম পূৰা কাপোৰ ভৰাই লৈছোঁ। এতিয়া কাপোৰ কানিখিনি ভালকৈ পেক কৰি মেলি লৈ পেলাই মই বাহঁতৰ ঘৰলৈ যাবলৈ ওলাওঁগৈ। হাজবেণ্ড নাই, স্কুল গৈছে। আজি যিহেতু শনিবাৰ সোনকালেই আহিব, তো হাজবেণ্ড অহাৰ পাছতেই মানে আমি বাহঁতৰ ঘৰলৈ যাম। প্ৰথমতে বাহঁতৰ ঘৰত সোমাই আমাৰ ভাগিনজনীক ভালদৰে মানে ড্ৰেছ চেছ পিন্ধাই মেলি উলিয়াই লৈ তাৰপাছত আমি আকৌ সিহঁতৰ স্কুলত যাম। একেবাৰে মই বাহঁতৰ ঘৰলৈ ওলাই মেলি লৈহে আপোনালোকক আকৌ লগ পাম। তাৰপাছত দেখাম যে আজি আমি কি কৰিলোঁ। এয়া আমি ঘৰৰ পৰা ওলাই মেলি আহিলোঁ। এতিয়া প্ৰথমে বাহঁতৰ ঘৰত যাম। বাহঁতৰ ঘৰত গৈ পেলাই ভাত খাম। ভাত খাই মেলি লৈ পেলাই মাদিহৰ স্কুললৈ যাম। তাৰপাছত আপোনালোকক দেখাই থাকিম। আমি বাহঁতৰ ঘৰ আহি পাই গ'লোঁ। ইফালে আমাৰ সৰুজনী ওলাই মেলি ৰেডি। আজি কি বায়ে নাচিব হয় নাই? আলিনাই নাচিব। আলিনাও আধা আধি একদম ৰেডি আৰু। আপুনি নিজক অকণ দেখাই দিয়ক। আপুনি যে আধা যে ওলাই মেলি যে আধা ওলাই ৰখি আছোঁ, এতিয়া ফুল ওলাম। আৰু এইফালে এয়া বায়ে মাদিহাক ৰেডি কৰাই আছে। আৰু সিহঁতৰ যিহেতু গ্ৰুপ ডান্স আছে, সেইকাৰণে সিহঁতৰ সকলোৰে ড্ৰেছবোৰ ছেমেই হয়। তাই নাচি নাচিয়ে আহিছে। তেতিয়া কওক জীয়েকে এতিয়া ষ্টেজত নাচিব ভয় লাগিছে নে? নাই, ভয় লগা নাই। গ্ৰুপত নাচিব, চবৰ কনফিডেঞ্চ আছে। গড়বড়ি কৰিবগৈ নি? নকৰা? ৰেডি? ব'লা আমি এতিয়া চাই লওঁ। Celebrate this oneness and togetherness. School Nagaon. I extend my heartfelt gratitude to আমি আহি Principal, স্কুল পাই গ'লোহি আৰু এয়া চাওকচোন Reverend পৰিৱেশটো Father ইমান ধুনীয়াকৈ এৰেঞ্জ কৰিছে সকলোবোৰ। তাৰপাছত মই আমাৰ মাদিহাহঁতৰ টিমটো এবাৰ দেখাই দিলোঁ। সিহঁতে ধুনীয়াকৈ ওলাই মেলি সিহঁতৰ পাৰফৰ্মেঞ্চৰ কাৰণে ৰখি আছে। তাৰপাছত সিহঁতৰ ওচৰতে আৰু এটা টিম আছিলে। সিহঁতে হোৱাইট কালাৰ ড্ৰেছ পিন্ধি আছিলে। সৰু সৰু ছোৱালী কেইজনীমান ইমান মৰম লগা আছিলে ড্ৰেছযোৰে সৈতে। ভাবিলোঁ আপোনালোককো এবাৰ সিহঁতক দেখাই দিওঁ। খুব কিউট লাগিছিলে ছোৱালী কেইজনীক। Ladies and gentlemen, hold on your breath. What is there behind the screen? Here we go.
মাদিহাৰ ডান্স পাৰফৰ্মেঞ্চ অলপ দেৰি আছে, তাৰ আগতে মই বেলেগ ষ্টুডেণ্টে কৰা পাৰফৰ্মেঞ্চবোৰ অলপ আপোনালোকক ভিডিঅ' কৰি দেখাই দিছোঁ আৰু কপিৰাইটৰ কাৰণে মই ছংটো দিব পৰা নাই, সেইকাৰণে মই চেঞ্জ কৰি দিছোঁ। আৰু এইটো টিমৰ পাছতে মাদিহাহঁতৰ টিমটোৱে পাৰফৰ্ম কৰিবহি। So next we have A theme that is really catchy. The phone which has today become a mania to the youth and a burden to our parents. So come let's enjoy the digital days, a wonderful dance tale. कुछ साल पहले की बात जब हम इंसानों को स्मार्ट माना जाता हम सब मिलजुल कर एक दूसरे की सहायता एक साथ खेलता हंसते नाचते गाते और ढेर सारी खुशियाँ मनाते थे। हम हर लम्हे को अपनी आंखों से देखते, उसे महसूस करते, उसे जीते और उन्हीं यादों को समेटते। दुख की बात यह है कि ये खुशियाँ ज्यादा देर नहीं रहेगी, क्योंकि अब हमारी जिंदगी में एक नया दोस्त आ गया है जिसने हमारे पुराने दोस्तों को हमसे दूर कर दिया है। हम सब अब उसी की नजरों से दुनिया देखते हैं और ताज्जुब की बात यह है कि हमने उसको अपने से ज्यादा स्मार्ट बना लिया है। तो ये स्मार्ट दोस्त और कोई नहीं बल्कि आपका, हमारा, हम सबका स्मार्टफोन है जो हमें अपनों से दूर कर दिया। Sao mà đi ha sao? So, all the students out there listening to me, I would like to say that persistence is the key to success. And to the high
প্ৰগ্ৰেম চাই মেলি লৈ পেলাই আমি এতিয়া ঘৰলৈ আহিলোঁ। গোটেইখিনি চাবলৈ নহ'ল কিয়নো আকৌ আমাৰ ঘৰ অহা দেৰি হ'ব গোটেইখিনি চাবলৈ ৰ'লে, সেইকাৰণে আমি আধা চাই পেলাই আহি গ'লোঁ ঘৰ। আৰু আজি ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।